আছিল মেথমেটিক্সৰ কুৱেশ্যনৰ এনসাৰ কেইটা দিবলৈ ওলাইছো ইয়াৰ প্ৰথম কুৱেশ্যনটো আছিল যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় ত্ৰিভুজটোৰ প্ৰকাৰ কি অপচন দিয়া আছে সমদ্বিবাহু সমকোণী সমবাহু বিষমবাহু এতিয়া কৈ দিছে 1/3 তাৰ মানে পৰিসীমাটো 3 ভাগৰ এভাগ হয় না এক ভাগ তেতিয়া হলে আমাৰ ত্ৰিভুজটো কি হ'ব সমবাহু ত্ৰিভুজ হ'ব Next question 32 যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ মাজেৰে মাত্ৰ 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় তেন্তে পৰীক্ষাত অনুত্তীৰ্ণৰ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব আমি জাস্ট এনসাৰটো দি দিছো আমি বুজাই দিয়া নাই ইয়াৰ অপচনটো হ'ব বি নম্বৰ 54 Question number 33 এটা শ্ৰেণীকোঠা সকলো লৰাক এক ৰেখাত থিয় কৰোৱা হল হে শৃংখলত কোনো এক লৰা স্থান দুই মূৰৰ পৰা 19 পোৱা গল শ্ৰেণীকোঠাত থকা লৰাৰ সংখ্যা কিমান 27 37 38 39 দিয়া আছে ইয়াৰে যেটো শুদ্ধ অপচন হ'ব বি নম্বৰ 37 কেনেকৈ হবে 37 টো যদি ইফালৰ পৰা 18 জন লয় আৰু ইফালৰ পৰা 18 জন লয় তেতিয়া হলে কিমান হ'ব 36 গতে মাজৰ জন কিমান হ'ব 19 তাৰ মানে 19 নম্বৰত পোৱা যাব নেক্সট কোৱেশ্চন 34 যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয় তেন্তে সংখ্যাটো হ'ব ইয়াৰ অপচন শুদ্ধ অপচনটো হ'ব সি Question 35 যদি এটা চতুর্ভুজৰ কোণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে সেই চতুর্ভুজটো এটা কি হ'ব ৰম্বাস হ'ব সামান্তৰিক নহয় তে সামান্তৰিকৰ কোণ দুডালে কি হয় লম্বভাৱে সমদ্বিখণ্ডিত নহয় সমদ্বিখণ্ডিত হয় কিন্তু লম্বভাৱে নহয় কিন্তু ৰম্বাসৰ কোণ দুডালে লম্বভাৱে সমদ্বিখণ্ডিত হয় অপচন বি Question 36 অপৰ চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা হল ইয়াত কেইটা ত্ৰিভুজ আছে চিত্ৰখন দেখাই পাইছে গতে চিত্ৰখন যদি আপোনালোকে হিসাব কৰে প্ৰথমতে আমি ত্ৰিভুজ আকাৰত যদি লওঁ এইটো ত্ৰিভুজ আমি যদি এনেকৈ ত্ৰিভুজ বিলাক ভাগ ভাগ কৰি লওঁ তেতিয়া হলে দেখা পাম ইয়াত তিনিটা ইয়াত তিনিটা ইয়াত তিনিটা ইয়াত তিনিটা গতি আমাৰ কেইটা হল 12টা ত্ৰিভুজ হৈ গল তাৰ পিছত আকৌ ইফাল কোণ দুডালে আমাৰ কেইটা ত্ৰিভুজ উৎপন্ন কৰিছে 4টা তেতিয়া হলে 3 4 গুণ 12 12 আৰু 4 কিমান হল 16 তাৰ পিছত অপোজিট অংশ আছিল এই অংশটোত কেইটা আছে 3টা আছে গতি এনেকৈ যদি হিসাব কৰে তেতিয়া হলে আমাৰ শুদ্ধ অপচনটো হ'ব সি নম্বৰ Question 37 যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ যুক্ত এটা আয়তৰ কালি সমান হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব গতিকে ইয়াৰ অপচনটো যেটো দিয়া আছে ইয়াত ভুল অপচন দিয়া আছে শুদ্ধ অপচনটো দিয়া নাই গতিকে যি কি নহক এনসারটো হ'ব লাগিছিল আমাৰ 3√3 3√3 হ'ব লাগিছিল গতিকে ইয়াৰ আমি শুদ্ধ অপচন দিব নোৱাৰিম গতিকে যিকোনো এটা আপোনালোকে যেটো বহাইছে আৰু উপায় নাই Question number 38 যদি এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গ পৰিসীমাৰ সৈতে সমান হয় আৰু আয়তৰ দিক তাৰ প্ৰস্থ 3 গুণ হয় তেন্তে আয়তটোৰ কালি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি Question
নাম্বাৰ 39 এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে টেংকিটোত 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন অপচন দিয়া আছে 5 10 15 আৰু 20 লিটাৰ দিয়া আছে গতিকে প্ৰথমতে 50 লিটাৰ পানীটো কিমান পাৰ্সেন্ট ভৰ্তি হৈছে 30% এতিয়া আমাক ভৰাব লাগে কিমান 50% গতিকে 30% দিয়া আছে আমাৰ আৰু 20% বেছি লাগে গতিকে 50-20% ওলালে আমি গম পাই যাম গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব 10 লিটাৰ Question 40 যদি ABC এ ক্ৰমে প্লাস মাইনাস আৰু ইনটু হৈছায় তেন্তে 10C4 A 4C4 B6 ৰ মান কি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব C 50 Question number 41 ইয়াত দিয়া আছে কোনো এক পৰীক্ষাৰ ফলাফল ওপৰৰ স্তম্ভ ৰেখ দ্বাৰা সূচোৱা কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60% তকৈ বেছি অপচন 10% 20% 50 দিয়া আছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব B 20% Question number 42 যদি এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হয় তেন্তে চুঙাটোৰ উচ্চতা হ'ব ইয়াৰ উচ্চতাটো উলিয়ালে আমি এনসাৰটো পাওগৈ 33.09 গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব C Question 43 4:20 বজাত মিনিট আৰু ঘণ্টা কাটাডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব ইয়াত অপচন দিয়া আছে গতি ইয়াৰ শুদ্ধ অপচনটো হ'ব এটা 4:20 যেতিয়া বাজিব তেতিয়া ঘণ্টা আৰু মিনিটৰ কাটাডালৰ মাজত কিমান ডিগ্ৰী কোণ কৰিব 10 ডিগ্ৰী কোণ কৰিব Question number 44 যদি এটা সংখ্যাৰ 100% ৰ মান 16 হয় তেন্তে সংখ্যাটোৰ 50% ৰ মান কিমান হ'ব এতিয়া এটা সংখ্যা প্ৰতিটো সংখ্যাক আমি 100% বুলি ক'লে তেতিয়া হলে তাৰ 50% ধৰক আমি কিবা এটা সংখ্যা লও বা ইয়াত যেনেকৈ 16 দিয়া আছে 16 ক আমি 100% বুলি কৈছো গতি ইয়াৰ 50% হলে কিমান হ'ব আধা হৈ যাব গতি 8 হ'ব অপচন ডি Question 45 দৰ্জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8 জনৰ মুঠ বয়স 488 হয় তেন্তে বাকি দুজনৰ গড় বয়স উলিয়া তে বাকি দুজনৰ গড় বয়স হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ল C Question number 46 GH JL NQ SW YD ইয়াত কোশ্চেন মার্ক দিয়া আছে গতি ইয়াত কি বহিব আপুনি যদি চায় GH H H ৰ পিছত I তাৰ পিছত J গতি I টো মাজত নাই আকৌ J ৰ পিছত কি আছে L আছে M নাই N আছে তাৰ পিছত আকৌ কি আছে Q আছে Q ৰ পিছত কি হ'ব লাগে R হ'ব লাগে আন নহয় কি আছে S আছে তাৰ মানে মাজত এটা কৈ বাদ দিয়া হৈছে তাৰ পিছত W আছে W ৰ পিছত X থাকে গতি X না Y আছে এতিয়া হলে হেকৰটো কি দি আছে D আছে তেতিয়ালে D হলে E টো বাদ পৰিব তাৰ পিছতো কি হ'ব F হ'ব গতি F প্ৰথমতে F থকা অপচন কোড আছে C আছে গতি C টো শুদ্ধ হ'ব Question number 47 লসাগু দি আছে 4/3 9/16 দুটা সংখ্যা লসাগু আৰু গসাগু পূৰণ কৰিলে কিমান হ'ব হেতু উলিয়াব দিছে এতিয়া সংখ্যা দুটা দি আছে এটা দি আছে 4/3 9/16 গতে সংখ্যা দুটা লসাগু আৰু গসাগু পূৰণ কৰিলে সংখ্যা দুটাৰ গুণফলৰ সমান হয় গতে সংখ্যা দুটা যেহেতু 4/3 আৰু 9/16 আছিল গতে ইয়াৰ শুদ্ধ অপচনটো হ'ব 3/4
কুৱেশ্যন নম্বৰ 48 তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা ইয়াত অমিল দি আছে 25 36 64 78 ইয়াত যদি আপুনি অপচন কেইটা চাই প্ৰতিটো কিহত দি আছে বৰ্গ আকাৰত দি আছে যেনেকৈ 5 স্কয়াৰ 25 6 স্কয়াৰ কৰিলে 36 8 স্কয়াৰ কৰিলে কিমান হয় 64 এটো বৰ্গত দিয়া নাই গতে ইয়াৰ শুদ্ধ অপচনটো ডি হ'ব কিন্তু আপুনি এটো যদি বেলেগকৈ চিন্তা কৰে যে বাকি কেইটা যুগ্ম সংখ্যা দিয়া আছে 25 টো অযুগ্ম দিয়া আছে এটো লজিক শুদ্ধ নহব সাগে শুদ্ধ লজিকটো হ'ব বৰ্গ যেটো দিয়া আছে হেটা হ'ব গতে ইয়াৰ শুদ্ধ অপচনটো হ'ব 78 Question number 49 NMEICT কোন বছৰত আৰম্ভ কৰা হৈছে ইয়াৰ শুদ্ধ অপচনটো হ'ল 2009 Question number 50 যদি এটা ট্ৰেপিজিয়ামৰ উচ্চতা 8 cm আৰু সমান্তৰাল বাহু দুডালৰ যোগফল 16 cm হয় তেন্তে ট্ৰেপিজিয়ামটোৰ কালি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ল C Question number 51 ৰাজে দুটা ঘোড়া প্ৰতিটোতে 18000 টকাকৈ বিক্ৰী কৰে হি এটা ঘোড়াত 20% লাভ আৰু আনটো 20% লোকসান ভৰিব লগা হয় ৰাজৰ মুঠ লাভ বা লোকসানৰ পৰিমাণ হল ইয়াত তেও লাভ না হ'ব কি হ'ব লোকসান হ'ব আৰু লোকসানটো কিমান হ'ব 4% লোকসান হ'ব যদি আপুনি অঙ্কটো কৰে তেতিয়াহলে গম পাব ডাইৰেক্ট ফৰ্মুলা এটা আছে আৰু ফৰ্মুলাটো আছিল আমি ইয়াত লিখি দিছো a plus Question number 52 যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু আয়তটোৰ পৰিসীমা 40 মিটাৰ হয় তেন্তে আয়তটোৰ প্ৰস্থ হ'ব ইয়াত অপচন দিয়া আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল 5 মিটাৰ Question number 53 যদি এটা সংখ্যা দুগুণ 160% সমান হয় তেন্তে সংখ্যাটোৰ আধা হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব A Question 54 ইয়াত এটা বাকস দিয়া আছে 3C 2B 4A 27A মাজত question mark দিয়া আছে 64B 9C 4A 16B ইয়াত যদি আপুনি চাই ওপৰৰ 3 আৰু 9 পূৰণ কৰি বিলাই কিমান হৈছে 27 হৈছে হয় না প্ৰতিটোতে তেনেকুৱা ধৰণৰ হৈছে গতে ইয়াৰ মাজত যেটো শুদ্ধ অপচনটো হ'ব A হ'ব 8C Question number 55 ওপৰত দিয়া চিত্ৰানুসাৰত কোনটো সংখ্যা সকলো জ্যামিতিয়ে আকাৰত অন্তৰ্ভুক্ত ইয়াত আপুনি যদি চিত্ৰটো চাই 4 যেটো সংখ্যা আছে সেই সংখ্যাটো প্ৰতিটো জ্যামিতিয় আকাৰত অন্তৰ্ভুক্ত হৈ আছে তে শুদ্ধ অপচন বি Question number 56 তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ সকলো যুগ্ম সংখ্যাই যৌগিক শূন্য এটা মৌলিক সংখ্যা সকলো মৌলিক সংখ্যা অযুগ্ম গতে ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি Question number 57 ধৰা হল দুটা সংখ্যা লসাগু আৰু গসাগু ক্ৰমে 276 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ল সি Question 58 দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি ইয়াত 1 2 3 4 অহংক দিয়া আছে এটা দুটা বিন্দু বুলি ক'লে কিমান ৰেখা আঁকিব পাৰি ইয়াত কিছুমানে এনসাৰৰ কথা কৈ আছে অহংক বুলি এটা দুটা বিন্দু বুলি ক'লে যদি আমি ৰেখা আঁকো আমি সৰলৰেখাকে বুজো সদায় গতে ইয়াৰ দুটা বিন্দুৰ মাজত আমি কেইটা ৰেখা আঁকিব পাৰো মাজেদি
এটাই ৰেখা আঁকিব পাৰোঁ গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ Question 59 60 cm into 54 cm into 30 cm আয়তনৰ এটা ডাঙৰ বাকচ কিছুমান 6 cm বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হ'ল যদি প্ৰতিটো ঘনকৰ বাকচত 25টাকৈ চকলেট থাকে তেন্তে ডাঙৰ বাকচটোত কিমান চকলেট থাকিব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ Question number 60 আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 1 2 3 এতিয়া 1 যৌগিক সংখ্যা নহয় মৌলিক সংখ্যাও নহয় 2 3 মৌলিক সংখ্যা গতিকে 4 টো হ'ল যৌগিক সংখ্যা শুদ্ধ অপশ্যন ডি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ